নমস্কাৰ। এয়া আপোনালোকে শুনি আছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ অমৰ সৃষ্টি বুঢ়ী আইৰ সাধু। ১ নম্বৰ সাধু, বান্দৰ আৰু শিয়াল। এটা শিয়াল আৰু এটা বান্দৰ আছিল। সিহঁতে দুয়ো সুখী পতাই হেঁপাহ পলুৱাই খাই ফুৰিবলৈ আলচ কৰিলে। এদিন সিহঁতে ক'ত কি খাবলৈ পাওঁ ভাবি হাবিৰ মাজৰ ৰাজালি এটাৰ কাষত লুকাই আছিল। এনেতে সেই বাটেদি গোটাচেৰেক মানুহে বিয়াৰ গাখীৰ, গুড়, কল, কুঁহিয়াৰ ভাৰ বান্ধি লৈ যোৱা দেখিলে। তাকে দেখি শিয়ালে বান্দৰক ক'লে, সখী, সেই মানুহকেইটাই লৈ যোৱা বস্তুবোৰ খাব লাগিব। এতেকে এটা বুদ্ধি ওলোৱা যাওক। তুমি অলপ দূৰতে বাটৰ কাষৰ জোপা এটাৰ ভিতৰত লুকাই থাকা। মই এইখিনিৰ জোপা এটাতে লুকাই থাকোঁ। সিহঁতে যেতিয়া আহি আমাৰ ওচৰ পাবহি, মই মাতিম হোৱা আৰু তুমি মাতিবা খোৱা। দেখিবা সিহঁতে হঠাতে আমাৰ হোৱা খোৱা শুনিলে ভয় খাই বস্তু পেলাই লৰ মাৰিব। বান্দৰে আৰু শিয়ালে এই বুদ্ধিয়ে আলোচি লুকাই থাকিল। মানুহকেইটা আহি ওচৰ পালত হোৱা আৰু খোৱা কৰিলত বাঘ কি ভালুক আহিছে বুলি মানুহকেইটাই ভয় খাই ভাৰবোৰ তাতে পেলাই এৰি থৈ ভিৰাই লৰ মাৰিলে। মানুহকেইটাই পিয়াপি দি লৰ মৰা দেখি শিয়াল আৰু বান্দৰে ৰঙত দেও দোপাল পাৰি ভাৰৰ বস্তুবোৰ লৈ গৈ হাবিত সুমুৱালে। বান্দৰে শিয়ালক ক'লে, সখী, আমি বস্তুবোৰ ইয়াতে খাবলৈ বহিলে যদি সেই মানুহকেইটাই সিহঁতৰ বস্তু বিচাৰি উভতি আহে, তেন্তে আমাক ইয়াতে পালে মাৰি আধা কৰি বস্তুবোৰ কাঢ়ি লৈ গুচি যাব। এতেকে এটা কাম কৰা যাওক। মই বস্তুবোৰ লৈ এই ওখ গছজোপাৰ ওপৰত উঠোঁ আৰু তুমি তলত থাকা। তুমিতো আৰু গছত উঠিব নাজানা। ওপৰত মোৰ ভাগ বস্তু মই খাম আৰু তোমাৰ ভাগৰ বস্তুবোৰ মই এটা এটাকৈ তললৈ পেলাই দি থাকিম। এতেকে তুমি মোক বস্তুবোৰ দাঙি দিয়া, মই ওপৰলৈ তুলি নিওঁ। এই কথাত শিয়াল মান্তি হৈ বস্তুবোৰ দাঙি বান্দৰক দিবলৈ ধৰিলে আৰু বান্দৰে তুলি নি গছৰ ফেৰেঙতিত থবলৈ ধৰিলে। সকলোখিনি বস্তু ঠান ঠিত লগাই থৈ অতাই বান্দৰে গছৰ ডালত বহি মহাসুখে নিশ্চিন্ত মনেৰে হেঁপাহ পলুৱাই খাবলৈ লাগিল। শিয়ালে গছৰ তলৰ পৰা মাত লগালে, সখী, মোৰ ভাগ ক'ত? বান্দৰে কল খাই বাকলিটো তললৈ পেলাই দি ক'লে, সখী চাবা, সেইটো কল গৈছে, ধৰিবা। গাখীৰ খাই চুঙা আৰু টেকেলি তললৈ পেলাই দি ক'লে, তোমাৰ ভাগৰ গাখীৰ গৈছে, ধৰিবা। কুঁহিয়াৰ খোৱা চোবা তললৈ পেলাই দি ক'লে, সখী চাবা, কুঁহিয়াৰ গৈছে, ধৰিবা। এইদৰে বান্দৰে শিয়ালক ফাঁকি দি সকলোবোৰ বস্তু খোৱা দেখি শিয়ালে খঙত গছৰ গুৰিকে কামুৰি আৰু মাটি আচুৰি পিচুৰি মনৰ দুখ মনতে লৈ তাৰ পৰা গুচি গ'ল। এদিন বান্দৰে শিয়ালক এবাহ টেকেলীয়া কোদোৰ ওচৰত বহি থকা দেখি ওচৰ চাপি সুধিলে, সখী, কি কৰিছা? শিয়ালে উত্তৰ দিলে, হে সখী, কিনো কম, দেওহে, এই ৰজাই মোক দবা ৰখীয়া পাতিছে, সেই দেখি ৰজাৰ এই দবাটো ৰখি বহি আছোঁ। বান্দৰে ক'লে, সখী, এচাপৰ বাওঁ দিয়াহে। শিয়ালে উত্তৰ দিলে, নোৱাৰো দিব সখী, ৰজাই শুনিলে মোক কাটি দুচেও কৰিব। তুমি শুনা নাই যে নবজাওঁতে গোৱাই আছে? বান্দৰে ক'লে, নহয় সখী, লাহেকৈ এচপৰ বাওঁ, ৰজাই নুশুনে, মোৰ বৰ মন গৈছে। শিয়ালে, বাৰু সখী, তোমাৰ কথানো পেলাও কেনেকৈ, লাহে লাহে চাপৰ দিয়েক বোৱা। এইবুলি বান্দৰক কৈ শিয়াল সাউত কৰে আঁতৰ হ'ল। বান্দৰে হৰিষতে কদোৰ বাঁহত চাপৰ মাৰিলত গোটেইবোৰ টেকেলিয়ে কদৌৱে তাৰ হাতে ভৰিয়ে গায়ে মুখে উবুৰি খাই পৰি কামুৰিবলৈ ধৰিলে আৰু বান্দৰৰ মুখ উহহি দোন যেন হ'ল। বান্দৰে তত নাপাই বাগৰি জুগুৰি চিঞৰি বাখৰি শিয়াল সখীয়েকক মাতিলে, সখী, সখী, আহা, মই মৰিলোঁ। শিয়ালে দূৰৰ পৰা উত্তৰ দিলে, কলটো খাই যে সোধা বাকলিটো পেলাই দিছিলা, তাৰ উপকাৰ কৰিলোঁ। বান্দৰে মাতিলে, সখী আহা ঐ, মই মৰিলোঁ। শিয়ালে, কুঁহিয়াৰ খাই মোলৈ যে চোবা পেলাই দিছিলা, তাৰ পুতক তুলিলোঁ। এইবুলি কৈ বান্দৰক তাতে এৰি আঁতৰি গুচি গ'ল। ইয়াৰ বহু দিনৰ পিছত বান্দৰে এদিন দেখিলে শিয়ালে এডৰা বেচকচু ৰখি বহি আছে। বান্দৰে তেতিয়া সেই কোদোৰ কথা একেবাৰে পাহৰি গৈছিল। সি ওচৰ চাপি আহি শিয়ালক সুধিলে, সখী, কি কৰিছা? সেইডৰা কি? শিয়ালে হাঁহি মুখেৰে বান্দৰৰ ফালে চাই মাত লগালে, এইডৰা ৰজাৰ পুৰা কুঁহিয়াৰ, মোক ৰজাঘৰৰ পৰা ৰখীয়া পাতিছে দেখি ৰখি আছোঁ। কিনো কৰিম দেওহে, ৰজাৰ হুকুম। কুঁহিয়াৰৰ নাম শুনিয়ে বান্দৰৰ মুখৰ পানী ওলাল। বান্দৰে ক'লে, মোক সেই সৰু চাই এডালি খাবলৈ দিবানে? শিয়ালে উত্তৰ দিলে, আও, তুমিনো কি কোৱাহে, ৰজাৰ কুঁহিয়াৰ,
মই তোমাক কেনেকৈ খাবলৈ দিওঁ? ৰজাই শুনিলে মোকতো মাৰিবই, পেটৰ পোৱালিকো চিৰি মাৰিব। লোভিয়া বান্দৰে আকৌ ক'লে, নহয় সখী, মোৰ বৰ মন গৈছে, এডালি মনে মনে খাবলৈ দিয়া, ৰজাই গম নাপায়। শিয়ালে ক'লে, খাব খুজিছা খোৱা, তেহেলৈ মোৰ যি হয় হ'ব, কিন্তু এডালিৰ বেছি নহয়। শিয়ালৰ অনুমতি পোৱা মাত্ৰকে শকুৱা বান্দৰে ডাঙৰ কচু এডাল আনি লৰালৰিকৈ চোৱাবলৈ ধৰিলে। তৎক্ষণাৎ বেজ কচুৱে তাৰ মুখ খজুৱাই তত এৰুৱাই দিলে আৰু সি চিঞৰি গছৰ পাত খৰাই শিয়ালক মাতিবলৈ ধৰিলে, সখী, মোক ৰাখা, মই মৰিলোঁ। শিয়ালে উত্তৰ দিলে, কল খাই যে বাকলিটো মোলৈ পেলাই দিছিলা, তাৰ উপকাৰ কৰিলোঁ। বান্দৰে মাতিলে, সখী, মৰিলোঁ। শিয়ালে উত্তৰ দিলে, কুঁহিয়াৰ খাই যে মোলৈ চোবা পেলাই দিছিলা, তাৰ হুৰ তুলিলোঁ। বান্দৰে মাতিলে, সখী, মোক ৰক্ষা কৰা, মৰিলোঁ। শিয়ালে গুৰ খাই টেকেলিটো মোলৈ পেলাই দিয়াৰ পুতক তুলিলোঁ বুলি তাৰ পৰা গুচি গ'ল। এই ঘটনাৰ অনেক দিনৰ পিছত এদিন বান্দৰে ফুৰি চাকি ফুৰোতে দেখিলে যে শিয়ালটো এটা পুৰণি পাটনাদৰ ওচৰত বহি আছে। পাটনাদৰ মুখখন মকৰা জালে ঢাকি থৈছিল। বান্দৰে আগৰ দুবাৰৰ কথা একেবাৰে পাহৰি গৈ শিয়ালক সুধিলে, সখী, কি কৰিছা? শিয়ালে, এই সখী, কিনো ক'বা, ৰজাৰ ঘৰৰ এটা বিষয় মোৰ গাত সদায় লাগিয়ে আছে। ৰজাৰ এইখন কুঁৱৰীৰ যৌতুকত পোৱা দোলাৰ মোক ৰখীয়া পাতিছে, ৰখি আছোঁ। বান্দৰে ক'লে, ৰজাৰ দোলাত উঠিবলৈ বৰ সুখ নহয়নে সখী? কেনেকুৱা, এবাৰ মই উঠি চাওঁ দিয়াচোন। শিয়ালে ক'লে, নোৱাৰো দিব, দেওহে। ৰজাই কেনেবাকৈ দোলাত কোনোবা উঠাৰ চিন পালে মোক আজৰি কৰিব। বান্দৰ, কি চিন পাবহে, লাহেকে উঠি নামি দিম। দিয়া মোৰ সখী, এবাৰ উঠি চাবলৈ দিয়া। যদি নেৰা উঠিব খুজিছা, তেন্তে কোনেও নৌ দেখোঁতেই বেগতে উঠা বুলি শিয়ালে ক'লে। বান্দৰে ৰজাঘৰীয়া দোলাত গা পেলাই সুখ পাবলৈ তৎক্ষণাৎ টোৱাই ভিৰাই জাপ মাৰি দি তাত পৰিলতে মকৰা জাল বিদাৰি গৈ বান্দৰ নাদত পৰি মৰিল। এয়া আছিল বান্দৰ আৰু শিয়ালৰ সাধু কথা। ধন্যবাদ।